এনেকৈ ধৰণে বিক্ৰী কৰে এই ভাঙৰ। এবাৰ লাষ্ট এডাল বাচি আছে, কিন্তু এডাল যদি পাওঁ নহয় তোমাৰ চাব আপোনালোকে। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই শিৱৰাত্ৰি চাবৰ কাৰণে গৈ আছোঁ। এইটুকুৰা মস্কোৱা তিনিআলি বুলি কয়। তো ইয়াতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই ঠাইডোখৰৰ পৰা। আৰু এয়া চাওক, মোৰ লগত আহিছে কাঞ্চা আৰু ঋতু আহিছে, এই দুইজন আহিছে। আমি এতিয়া ধুনীয়াকৈ শিৱৰাত্ৰি চাবলৈ গৈ আছোঁ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু ধামাকা হ'বলৈ গৈ আছে। তোমালোকে কিবা ক'বা নেকি এতিয়া? কিনো ক'ম এতিয়া, তাত গ'লেহে গম পাম কেনেকুৱা হ'ব। শিৱ বাবাক লগ পাম বুলি তোমালোকে যাবা নেকি তালৈ? শিৱ বাবাৰ ভক্তি আছে, সেইকাৰণে আমি ৰাতিখনলৈ আহিছোঁ। ফাইনেলি আহি আমি শিৱৰাত্ৰি আহি পাই গ'লোহি। শিৱৰাত্ৰি পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ। আৰু শিৱৰাত্ৰি পৰিৱেশ আৰু আপোনালোকে মেইন গেটখন চাই লওক। আৰু ইয়াৰ যথেষ্ট মানুহৰ ভিৰ দেখা গৈ আছে। আৰু এইবাৰ আমি ভিতৰলৈ সোমাই যাওঁ অলপ। যি শিৱৰাত্ৰি পাতিছে, তো শিৱৰাত্ৰি ইয়াৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। তাৰপিছত মোৰ পাছফালে ইয়াৰ শিৱ মূৰ্তি কি ডাঙৰ দেখা পাইছে। তাৰপিছত ইয়াৰ পৰিৱেশটো দেখাই দিয়া, তুমি ধুনীয়াকৈ দেখাই দিয়া। আৰু একদম পূৰা কৈলাশৰ ফিল্ডটো আহিছে, ইয়াত আহি বহুত ভাল লাগিছে পৰিৱেশটো চাওক। এবাৰ লাষ্ট এডাল বাচি আছে, কিন্তু এডাল যদি পাওঁ নহয় তোমাৰ চাব আপোনালোকে। এটা ওলালে তাত দিয়ক আৰু ইয়াত মেলা হয়, বহুত ডাঙৰ মেলা হয়। শিৱসাগৰৰ যি দেখিছে, এয়া ভাঙৰ লাডু বিকি আছে। ভাঙৰ লাডু এনেকৈ ধৰণে বিক্ৰী কৰে এই ভাঙৰ। শিৱৰ মেইন প্ৰসাদ হৈছে ভাং। দেৰগাঁৱৰ পৰা আহিছে আমি দাদা, দেৰগাঁৱৰ পৰা আহিছে। ভাল পাওঁ আৰু ভোলানাথ আমাৰ প্ৰিয় ভগৱান। আৰু এই শিৱ বাবাৰ যি মেইন প্ৰসাদ বুলি এইটো মানে জনাজাত, যিটো ৰাইজক আপোনালোকে দি আছে, আশীৰ্বাদ এটা লৈ আছে ৰাইজক। আৰু এয়া খালেহে মানে ৰাইজে ঘূৰিও ভাল পাব আৰু আনন্দ উপভোগ কৰিব পাৰে। লাডুটো লাগেই আৰু ভোলানাথৰ প্ৰসাদ হিচাপে মেইন প্ৰসাদ। তেনেকৈ শিৱৰ প্ৰিয় বস্তু হৈছে তিলকুল পাত, ঠিক তেনেদৰে মানে এই লাডু প্ৰিয় হয় আৰু গধূলি খাতুলি খাই বুলি গায়ে আছে, গান লগাই। ভোলানাথে মেইন ধুক ডম্বৰু বজাবৰ কাৰণে মেইন প্ৰসাদ খাবই লাগিব। শিৱৰাত্ৰি উপলক্ষে এতিয়া ভাঙৰ লাডু বহুত ঠাইতে বিকি আছে। অকল এই আৰু আগলৈ বহুত ঠাইত এনেকুৱা আপোনাৰ দোকান দেখা পাব। শিৱৰাত্ৰি চাই আহিলোঁ। আহি ইয়াতে আমি বাইকখন থৈ গৈছিলোঁ। তো বাইকখন এতিয়া নিবৰ কাৰণে আমি ৰৈ আছোঁ। তো গেটখন খোলা নাই। তো গেটখন খুলিলে আমি লৈ যাম। মোৰ লগৰজনৰ দদায়েকৰ তেওঁৰ ঘৰতে থৈ গৈছিলোঁ। তো এতিয়া এইকেইজন আমি সকলো ৰৈ আছোঁ। একদম ধুনীয়াকৈ ৰৈ আছোঁ। এতিয়া বাইকখন ল'ম আৰু তাৰপৰা আৰু ঘৰ যাম। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আগলৈ অহা নতুন নতুন ভিডিঅ' আপোনালোকে আগতে পাই চাবৰ কাৰণে। ঠিক আছে, আজিলৈ বাই, টাটা।